মানে চতুর্থ ডিফেন্সবোৰক কোন হয় ইয়াৰ কথা সুধি থাকিবলৈ কাম নাই। প্ৰমোদ বড়োৱে খুব বেয়াকে হাৰিব কোকৰাঝাৰ লোকসভাত। সি ওলাবই নোৱাৰিব ৰাস্তাত। সেইদিনাতো চিক গালি খাইছিলে সি চিএম ছাৰৰ লগত, মই শুনিছো। এফচি সভাপতি ডিফেন্স বড়োতো সিয়েতো ছেকেণ্ড চিফ, প্ৰমোদ বড়োৰ ছেকেণ্ড চিফটো সিয়ে। বিজেপি আৰু UPPL যিটো এলায়েন্স সেইটো যে নাথাকিব, এই কথাটো ডিফেন্স বড়োক বিৰাট ভালকে জানে। ডিফেন্স বড়োটো এক নম্বৰ কণ্ট্ৰেক্টাৰ নাই, এতিয়া আফচুৰ প্ৰেচিডেণ্ট হ'ব পাৰে সি। আমাৰ আজি প্ৰথমত দথমা ব্লক হিচাপে চেৰপাংগুৰিত হৈছে, আৰু ছেকেণ্ডত পখিৰাগ্ৰাম ব্লক হিচাপে জগদেৱত হৈছে, আৰু এতিয়া থাৰ্ড বাওখুংগ্ৰী সমষ্টি হিচাপে ইয়াত ওৱাবাৰী। খুব ভাল হৈছে আজি প্ৰগ্ৰামবিলাক, গৰ্জিয়াছলি হৈছে, আৰু সকলো জাতি জনগোষ্ঠী আছে। মুঠতে কোনো জাতি বাদ যোৱা নাই যে কোনোবা মুছলিমে অহা নাই বা কোনোবা ৰাজবংশী অহা নাই, এনেকুৱা নহয়। চব জাতি জনগোষ্ঠীয়ে আজিৰ যিটো ব্লক ৱাইজ ৰেলী ইয়াত উপস্থিত হৈছে, আৰু মনটো খুব ভাল লাগিছে। মুঠতে কোনো জাতিয়ে বাদ পৰা নাই যে আমাৰ মিটিঙত নাহাটো, আৰু চবেই ভোট দিব। আৰু মই কৈছোঁ এইবাৰ প্ৰমোদ বড়োৱে খুব বেয়াকে হাৰিব কোকৰাঝাৰ লোকসভাত। সি ওলাবই নোৱাৰিব ৰাস্তাত লাষ্টতে। আৰু সেইদিনাতো চিক গালি খাইছিলে সি চিএম ছাৰৰ লগত, মই শুনিছোঁ। কালি খাই থাকে, একো কাম নকৰে বুলি কৈছে বোলে। খালি খাবহে জানে, কামটো কৰা নাই আপুনি, এনেকুৱা বুলি কৈছে চিএম ছাৰে। এইটো গালি দিছে, ঠিকছে, কাম নাই ইয়াত। আজি এটা প্ৰেছ মিট কৰিছে আপোনালোক। এফচি সভাপতি ডিফেন্স বড়োতো সিয়েতো ছেকেণ্ড চিফ, প্ৰমোদ বড়োৰ ছেকেণ্ড চিফটো সিয়ে। এতিয়া আফচু কেইজনমান লিডাৰ আৰু UPPLৰ কেইজনমান লিডাৰে চব কথা গম পাইছে যে আমাৰ চৰকাৰ নাথাকিব, আমি MP টো নিজিকিব। এইবিলাক কথাটো ডিফেন্স বড়োই জানে আৰু প্ৰমোদ বড়ো জানে। সেইকাৰণে ইহঁতৰ মাজত আলোচনা হৈ আছে যে যিমান দিন আছে, 10 দিন হওক, 20 দিন হওক, বা 1 মাহ, 2 মাহ, বা 3 মাহ, 4 মাহ, এইখিনি সময়ত যিমান পাৰে খামাব লাগে, কাম কৰাত ধান্দা নাই। চৰকাৰ যে নাথাকিব বা বিজেপি আৰু UPPL যিটো এলায়েন্স সেইটো যে নাথাকিব, এই কথাটো ডিফেন্স বড়োক বিৰাট ভালকে জানে, প্ৰমোদ বড়ো ভালকে জানে। স্পষ্ট ইহঁতে আমাৰ দলটো এইবাৰ MP ইলেকশ্যনত নিজিকিব, এইটো ফাইনেল। সেইকাৰণে ইহঁতে যিমান পাৰে কামাই লোৱাটো ইহঁতৰ কাম। এতিয়া একো কাম নকৰে। ডিফেন্স বড়ো কি কৰিব? সিয়েতো চলাই আছে, ছাপ্লাই দি আছে, কোটি কামাই আছে। ডিফেন্স বড়োটো এক নম্বৰ কণ্ট্ৰেক্টাৰ নাই, এতিয়া আফচুৰ প্ৰেচিডেণ্ট হ'ব পাৰে সি, কিন্তু এক নম্বৰ কণ্ট্ৰেক্টাৰ সি। নাই, মই NDA কোন UPA মই এইবিলাক চিনি নাপাওঁ। এতিয়া আমি অকলেই নিৰ্বাচন কৰিছে, জিকা পিছত আমাৰ পাৰ্টিত আলোচনা হ'ব, কি হয় নহয় এইটো বেলেগ কথা। নাই, জামা এই ডিফেন্স বড়োৱে ভিতৰত কোৱাটো সিয়ে যে দিলীপ শইকীয়াক ভোট দিব নালাগে বুলি কোৱাটো ডিফেন্স বড়োৱে কৈছে। ইয়াৰ নিৰ্দেশতে এই বড়ো মানুহবিলাক নাঙলত ভোট দিছে, গম পায় আপোনালোকে। অক্সিজেনটো উঠাই লৈ যাব বিজেপিয়ে এই নিৰ্বাচন শেষ হোৱাৰ পিছত, ৰিজাল্টৰ পিছত। ডিফেন্স বড়োৱে নিৰ্দেশতে UPPL আৰু আফচু চাপৰ্টাৰবিলাকে তামোলপুৰ, ভেৰগাঁও, ওদালগুৰিত ভিতৰে নাঙলত ভোট দিয়াটো এই ডিফেন্স বড়োৱে। কোকৰাঝাৰতো 2-2.5 লাখ মাৰ্জিন হ'ব, 2-2.5 লাখ ডিফাৰেঞ্চ হ'ব। ওদালগুৰিও এনেকুৱা হ'ব। মুঠতে আমি জিকিছে, বিৰাট আৰামত জিকিছে। চাৰিটা স্থানতহে থাকিব বুলি কৈছে বিজ্ঞাপন। মানে ডিফেন্স বড়ো কোন হয় ইয়াৰ কথা সুধি থাকিবলৈ কাম নাই।